Hey dosto, welcome to my channel. Welcome to the video and vlog. Yes, চাব পাৰে পুৰা সময় 9:15। এতিয়া মই আছোঁ মামাহঁতৰ ঘৰত। তাৰমানে চাব কথাটো হৈছে যে কালি আছে মামাহঁতৰ শিৱ পূজা। আজি হৈছে 17 তাৰিখ। 18 তাৰিখ আছে শিৱ পূজা। ৰ'বক ঘৰটো দেখুৱাই দিওঁ। এইটো আৰু ড্ৰয়িং ৰুম। হৈছে মোৰ আইতা মালিক দি আৰু এই ঘৰত আৰু আইতা ওলক আৰু বাহিৰৰ দেখিও দেখো আপোনালোকক। এয়া হৈছে মোৰ লগত দেৱেশ ককা। হাই হাই দে একদম চ' এয়া হৈছে মোৰ সৰু ভাইৰ বাবু দিশা। একদম কিউট একদম। হাই দি দিয়া বোলা। চ' ইয়াত খাব দিব আৰু এই গুণুৰ লগত। বোলা গুণু সোমাই যাওঁ বোলা। খানাৰ ৰুম ন গুণু কৈ দিয়া একদম। ইয়াতে আৰু খাব দিব আৰু সকলোকে। বোলক ভিতৰত দেখি অলপ যাই চাওঁ, ভয়ো লাগে ৰাতি হৈছি। একদম একদম বেয়া গ'লো ন ৰাতি হৈছে একদম। চ' এতিয়া আৰু একদম খানা আঞ্জা কি আছে আৰু ৰাতি মই চাহ পাছত খাম। এই আৰু চব্জি একদম একদম। চ' এইটো হৈছে পাকঘৰ একদম। আৰু একদম পাকঘৰত চবে আৰু বিজি আৰু ৰাতিতে কামখিনি হৈছে আৰু ভাল নে কি কয়। হাত মুখখনে অলপ ধুই লওঁ। আৰু একদম টুপলি টুপলি আহি গৈছে আৰু ৰাতি হ'ল না বহুত। চ' এইটো হৈছে মন্দিৰ একদম দূৰৰ পৰাই দেখুৱাই দি আছোঁ। চ' একদম ৰ'ব ভিতৰত এণ্ট্ৰি মাৰোঁ। একদম চেণ্ডেল টেণ্ডেল ভালকৈ লৈছোঁ ৰ। এইটো তাৰমানে বনাইছে কালিৰ বাবে যে বামুণজন ইয়াত বহি কৰিব পাৰে কামখিনি আৰু এইটো আজি আনিছোঁ মই আৰু মোৰ কেইটামান লগ হৈ। আৰু এইটো আছে ৱালত বনোৱা আৰু ইয়াত এনেদৰে পেইণ্টিং কৰিছে আমাৰ মামা এটাই কৰিছে। এইটোৱে আৰু একদম ডেক'ৰেশ্যন কৰি দিছে একদম। এইটো আৰু শিৱ তাৰমানে কি সাৰ আৰু চৰি এইটো সাৰ দুই চাইডে দুটা ৰাখি দিছে আৰু ওপৰত এইটো দিছে আৰু তলত আৰু ব্লক। চ' এয়া হৈছে মোৰ হাই দি দিয়া চ' বাৰু মানে আৰু আজি ব্যস্ত।
কেলে যাব লাগিব এলা এই ক্লিয়াৰ দে হে কি দিছে